নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্ন হ'ল অসমৰ ৰাজ্যিক প্ৰাণীটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ। দ্বিতীয় প্ৰশ্ন, লাচিত বৰফুকন কোনখন যুদ্ধৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। ভূপেন হাজৰিকাক কি উপাধিৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অসমৰ ৰাজ্যিক ফুলটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। বুৰঞ্জীবিদ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অসমৰ মুঠ জিলা কেইখন 2026 চনলৈকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। মাজুলী দ্বীপ কোনখন নদীৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি।